মিচিং কনেঙৰ লাজু কি আছাওনি এই ভিডিঅ'টোৱে হয়তো আজি আপোনাক আমনি কৰিব চাই থাকক ভিডিঅ'টো আগলৈ বিৰাট ঠাণ্ডা পৰিছে উঠিবলৈ মন নাই যোৱা বিছনাৰ পৰা কিন্তু উঠিবই লাগিব মই আজি এক্সাইটেড কাৰণ ফিলবাৰীলৈ যাম তাত মিচিং জনগোষ্ঠীৰ ভাই ভনীসকলক লগ কৰিবলৈ যাম আজি মায়ে ভাত দিলে গৰম গৰম ভাত পুৰা নাকে মুখে গুজিলোঁ সময় নাই মোৰ কাৰণ মই মিচিং ভাই ভনীসকলক লগ কৰিব যাবলৈ লাগে চুলিবোৰ শুকান হৈ আছে ভাবিলোঁ নাৰিকল তেল অকমাকে মূৰত ঘঁহি লওঁ তাততো ধুনীয়া ধুনীয়া মিচিং গাভৰু থাকিব ধুনীয়া দেখিব লাগিব গতিকে আৰু এই টপা মূৰত তেল লগোৱাৰ প্ৰয়াস কৰিছোঁ অলপ ন কইনাৰ দৰে নিজকে সজোৱাৰ মিছা চেষ্টা কৰিলোঁ তথাপিতো এতিয়া মই বাইকখন লৈ ওলাইছোঁ ফিলবাৰীলৈ বলক মোৰ লগত আপোনালোকেও ফিলবাৰীলৈ এতিয়া মই আপোনালোকক য'লৈ লৈ যাম তাত মোক নিমন্ত্ৰণ কৰা নাই মই নমতাকৈ গৈছোঁ মোৰ ভাল লাগে কাৰণ মই জনগোষ্ঠীবোৰক ভাল পাওঁ ৰ'ব এইখিনিতে মোৰ প্ৰিয়তমাজনীৰ ভোক লাগিছে দেখিছেনে প্ৰিয়তমাজনীয়ে ছিগনেল দি আছে কিবা খোৱা বুলি অকণমান খুৱাই লওঁ মোৰ প্ৰিয়তমাজনীক খুলি দিলোঁ মোৰ চাবিটোৰে প্ৰিয়তমাৰ মুখখন ক'লোঁ দাদাক যে 499 মোক তেল ভৰাই দিয়ক মই তেল ভৰালে এনেকৈ ভৰাওঁ গোটাকৈ কেতিয়াও নভৰাওঁ অৱশেষত দাদাজন আহিলে আৰু দাদাজনে আহি ইয়াত তেলটো মোক ভৰাই দিলে অৱশেষত হৈ গ'ল মোৰ তেল ভৰোৱা মানে প্ৰিয়তমাজনীৰ পেটটো ভৰি গ'ল এতিয়া আমি যাম ফিলবাৰীলৈ সেইটো ছাইডত চিধা যাব লাগিব এফালে মই এতিয়া লগাই দিলোঁ চাবি ফুল টেংকি হৈ গ'ল চলো আৰু এতিয়া হৈ গ'ল এতিয়া আমি এইফালে যাম পোনে চিধা সেইফালে আছে মোৰ জেগাটো যাম অৱশেষত আহি মই মোৰ জেগা পাই গ'লোঁ আহিয়েই দেখোঁ বাপৰে মিচিং ডেকা গাভৰু চব নচাত ব্যস্ত এফালে ঢোল বজাইছে নাচনীসকলে নাচিছে বিৰাট এটা সুন্দৰ দৃশ্য ইয়াত মিচিং জনগোষ্ঠীসকলে তেওঁলোকৰ যি আলি আই লৃগাং অনুষ্ঠান আছে সেই আলি আই লৃগাং অনুষ্ঠানটো অনুষ্ঠিতকৈ পালন কৰিছে প্ৰকৃতাৰ্থত প্ৰথম বুধবাৰে ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাং অনুষ্ঠিত কৰে মিচিং ভাষাত আলি মানে শস্যৰ বীজ আয়ে মানে ফল আৰু লৃগাং মানে সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাৎ আলি আই লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে সমূহীয়া ভোজ ভাত খাই নানান নৃত্য গীত কৰে মিচিংসকলে আলি আই লৃগাং যথেষ্ট নীতি নিয়মেৰে কৰে পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় 2-3 ফুট বহল আৰু 3-4 ফুট দীঘল ঠাই টুকুৰা চাফ চিকুণ কৰা হয় পুৱাতে ঘৰৰ গৃহস্থই ইগিনত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু যেনে পৰ আপং পৰম্পৰাগত এবিধ পানীয় হয় এইটো তৰা পাতত সিজোৱা টোপোলা ভাত আদা আহু ধানৰ বীজ কপাহ মেগেলা গছ কপাহী সূতা কাঠ আলু কচু পোৰা বা পাতত দিয়া মাছ চাকি তেল আদি ভৰাই লৈ পথাৰলৈ যায় যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়াক পূৰ্বপুৰুষসকলক বা সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভ কাৰ্যত সফলতা লাভৰ মানসেৰে আশীৰ্বাদ কামনা কৰে খেতিপথাৰৰ নিৰ্দিষ্ট ঠাইডোখৰত মেগেলা গছবোৰ পুতি দি কপাহী সূতাৰে মেৰিয়াই তৈয়াৰ কৰা বেদীত ছটিয়াই চাকি গছি জ্বলাই দি পুৰাং আপং মাছ আদি খাদ্য সামগ্ৰীবিলাক আগবঢ়াই দিয়ে তাৰ পাছত সোঁ হাতত আহু ধানৰ সঁচ এমুঠি লৈ কৃষকজনে পূৰ্বপুৰুষ আৰাধ্য দেৱী দেৱতা যিবোৰ আছে তেওঁলোকৰ সেইবোৰক পূজা পাতল কৰে যাতে ভাল খেতি হয় আৰু লগে লগে তেওঁলোকে খেতিত ধৰে এয়া এক তেওঁলোকৰ জনবিশ্বাস ৰ'ব এইখিনিতে মই এগৰাকী মিচিং আইতাৰ ওচৰলৈ যাওঁ আইতাগৰাকীৰ লগত আপোনালোককো চিনাকি কৰাই দিওঁ বলক জপনাখন খুলি এটা ধুনীয়া মিচিং চাংঘৰলৈ মই সোমাই আহিলোঁ আৰু সেই চাংঘৰটোৰ ওপৰত যে দেখিছে আইতাগৰাকী বহি আছে এইটোৱে হৈ গ'ল এটা ধুনীয়া মিচিং চাংঘৰ সৌজনী আইতা বহি আছে মই আইতাৰ লগত এতিয়া লগ কৰোঁ কিছু কথা পাতোঁ আইতাৰ আগৰ কথাবোৰ সুধোঁ বয়সৰ কথা সুধোঁ আইতানো কেনেকৈ আছে কি খবৰ এইবোৰ সুধোঁ আইতাৰ লগত মই বহুত কথা পাতিলোঁ মিচিং আইতাজনীয়ে মোক এখনি তামোল খাবলৈ দিলে আইতাৰ দিয়া মৰমৰ তামোলখন মই আইতাৰ আগতে খালোঁ বৰ ভাল লাগিল আইতাৰ মৰম পাই এইটো এটা মিচিং চাংঘৰ আৰু এই চাংঘৰৰ ওপৰখন দেখিছে ইমান ধুনীয়াকৈ বস্তুবোৰ তেওঁলোকে ইয়াতে ৰাখি থয় এইখনক কি বুলি কয় বাইদেউ এইখনক কি বুলি কয় এইটো এপ আৰু এইটো টোপা এইটোক টোপা বুলি কয়
আৰু এইটো হৈ গ'ল মিচিং আইতাজনীৰ এখন জুইশালক মিচিংসকলে মৰাম বুলি কয়। মিচিংসকলৰ ধোৱা চাংখনত 3টা খলপ থাকে। প্ৰথম যিটো খলপ থাকে তেওঁলোকে প্ৰথমডোখৰক পেৰাপ বুলি কয়। পেৰাপডোখৰ যিহেতু একেবাৰে জুইৰ ওচৰত থাকে সেইবাবে তেওঁলোকে তাত ধান শুকুৱাবৰ কাৰণে ব্যৱহাৰ কৰে। তাৰ ওপৰখন অৰ্থাৎ দ্বিতীয় খলপটোক তেওঁলোকে ৰাম্মে বুলি কয়। ৰাম্মেত তেওঁলোকে কল শুকুৱাই বা বিভিন্ন ধৰণৰ বাঁহৰ সঁজুলিবোৰ শুকুৱাই। আৰু তৃতীয়খনক কুম্বাং বুলি কয়, তাত পূজা পাতলৰ বস্তুবোৰ থৈ দিয়ে তাত তেওঁলোকে। তেৰিকা এইফালে মই চাংঘৰে ঘূৰি ফুৰোঁতে সিফালে চাগে খাবলৈ হ'ল। বলক এতিয়া আমি খাবলৈ যাওঁ, তাত বহুত কিবা কিবি খাবলৈ দিছে। আৰু ইয়াত ধুনীয়াকৈ গাহৰি ভাজি দিছে, আছাম ট্ৰেক্টৰ খাবলৈ দিছে, ৱাও। আৰু এইফালে দিছে পুৰাং আপিন অৰ্থাৎ টোপোলা ভাতো খাবলৈ দিছে। এয়া হৈ গ'ল চাই মদ, আপং, বৰ ধুনীয়া পানীয়, কালাৰেই ধুনীয়া। আৰু জীয়ৰীহঁতে বিলাই দিছে, মিচিং গাভৰুহঁতে ধুনীয়াকৈ বিলাই দিছে অতিথিসকলক। আৰু আমাৰ এই ডেকাহঁতে পূৰা গাহৰি খাইছে, আপং খাইছে, বা নিৰুপমো খাইছে। চাওঁচোন আপোনালোকৰ এই পুৰাং আপিন অৰ্থাৎ টোপোলা ভাতটো এবাৰ খুলি দেখুৱাওক আমাৰ দৰ্শকসকলক। চাওক এনেকৈ, ৱাও, বৰা চাউলৰ পুৰাং আপিং কয় ইয়াকে। গাহৰি দি দিছে, তাৰ ওপৰত জিভাৰ পানী পৰি গৈছে দেই। আমাৰ কিন্তু বোৱাৰীহঁতেও পিছ পৰি থকা নাই, বোৱাৰীবিলাকো পূৰা আপং খাইছে। অকল ডেকাহঁতেই পাৰে নেকি ন? আৰু এইফালে চাওক মাছৰ পিটিকা খাইছে। মাছৰ পিটিকাটোক মিচিংসকলে কাপুই কয়। জীয়ৰীহঁতেও পূৰা সোৱাদ লাগি গ'ল, বা। ৰ'ব, অকল খাই থাকিলেতো নহ'ব, আমাৰ ধুনীয়া লাজুকীয়া মিচিং কনেংকেইজনীক আপোনালোকক চিনাকি কৰাই দিওঁ। চাওকচোন তেওঁলোকে সাজপাৰবোৰ ইমান ধুনীয়াকৈ পিন্ধি আহিছে, দেখিনে? একদম ট্ৰেডিশ্যনেল ড্ৰেছত তেওঁলোকে আহিছে। মই চিনাকি কৰাই দিছোঁ ড্ৰেছকেইটা আপোনালোকক। এইখন হৈ গ'ল মেখেলা অৰ্থাৎ মিচিংসকলে এগে বুলি কয়। তাৰপিছত হৈ গ'ল এখন গাজং পতালি বুলি কয়, এখন ৰিবি গাচেং। ধুনীয়া লাগিছে দেই তোমাক। পুৰুষবিলাকো বৰ ধুনীয়াকৈ সাজপাৰ পিন্ধি আহিছে, দেখিছেনে? এই চোলাটোক তেওঁলোকে মিবি গালুক বুলি কয়, ডিঙিত লৈ থোৱা এখন এৰকক। এই দাখনক কি কয় মিচিং ভাষাত কমেণ্ট কৰি জনাবচোন আপোনালোকে। ঢোলটোক মিচিংসকলে ডম বুলি কয়। আৰু এইখন যিখন বজাই আছে এইখনক চাগে বাৰবাং বুলি কয় নেকি, বাৰবাং। এই আপোনালোকে যে খায় মিচিংসকলৰ আপং বা চাই মদ, এই এনেকৈ বনায়। চাওকচোন চাইখিনি তাৰ ওপৰত আছে, টোপকৈ তলত পৰি আছে ইমান ধুনীয়াকৈ। ৰঙেই ধুনীয়া, খাই ভাল লাগিব চাগে ন? আৰু এইটো এতিয়া তেওঁলোকে গুমৰাগ নাচিছে। মিচিংসকলৰ গুমৰাগ এটা অতি ধুনীয়া সুন্দৰ নৃত্য। চাওকচোন গুমৰাগটো।